নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আছে যিসকলে এবাৰ চাকৰি লাভ কৰিব মানে এই বৰ্ষটোত চাকৰি লাভ কৰিব তেওঁলোকে বেলেগতকৈ দৰমহা বেছিকে পাব কেনেকে পাব কিয় পাব সকলোখিনি কথা এই ভিডিঅ'টোতে জনাও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা অনুৰোধ সদায় কওঁ আজিও কৈছো এইটো মোৰ নতুন চেনেল আপোনালোকে যথেষ্ট মৰম দিছে গতিকে আপোনালোকে মৰম এনেদৰে দি থাকিব যোনে নতুনকৈ চেনেলটোত ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই ক'লো যে যিসকলে এই বৰ্ষত চাকৰি লাভ কৰিব চেণ্ট্ৰেলৰে হওক বা আমাৰ ষ্টেটৰে হওক যিসকলে চাকৰি লাভ কৰিব তেওঁলোকে বেলেগতকৈ দৰমহা বেছিকৈ পাব হয় নিশ্চয় পাব আপোনালোকে মই এইকাৰণে কৈছো আমাৰ যিৰে ষ্টেট গভৰ্ণমেণ্টৰ যি ৰিক্ৰুইটমেণ্টবিলাক প্ৰচেছ চলি আছে এইখিনি আপোনালোকে জানেই মে 10 তাৰিখে আপোনালোকক এপইণ্টমেণ্ট দিব এপইণ্টমেণ্ট দিয়াৰ পাছত আপোনালোকে মেৰ পাছত যি কেইমাহ চাকৰি কৰে 2026 চনৰ প্ৰথমতে আপোনালোকৰ দৰমহাত 8 পে কমিশ্যন আহি যাব মানে বৰ্তমান এতিয়া 7 পে চলি আছে যেতিয়া 8 পে ষ্টাৰ্ট হ'ব অলৰেডি সেইখিনি 8 পে যিখিনি কাম আৰম্ভ হৈ গৈছে আৰু 2026 চনতে 8 পে ষ্টাৰ্ট হ'ব আৰু 8 পে ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে সকলোৰে দৰমহাবোৰ ইনক্ৰিজ হৈ যাব মই কাৰ দৰমহা কিমান বাঢ়িব সেইটো ক'ব নোৱাৰো কিয় নোৱাৰো সবৰে বেসিক পেবোৰ বেলেগ বেলেগ মুঠতে এটাই জানি থক আপোনালোকৰ দৰমহা যথেষ্টখিনি বাঢ়ি যাব বৰ্তমান এতিয়া চাকৰি কৰি থকা সকলোও লাভ কৰিব মই সেইটো কোৱা নাই কিন্তু আপোনালোকৰ এটা সুবিধা চাওক আপোনালোকে চাকৰিটো লাভ কৰাৰ কেইমাহমান 2-3-4 মাহ চাকৰি কৰাৰ পাছতে আপোনালোকৰ দৰমহা বহুতখিনি বাঢ়ি যাব গতিকে এইটো এটা সকলোৰে কাৰণে ভাল খবৰ ষ্টেটতে হওক বা আপোনাৰ চেণ্ট্ৰেলে হওক আপোনালোকে যোনে চাকৰি লাভ কৰে এই বৰ্ষত অলপ 2-3 মাহ চাকৰি কৰাৰ পাছতে আপোনালোকৰ স্যালাৰি বহুতখিনি ইনক্ৰিজ হৈ যাব এইটো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আপোনালোকে ভালদৰে এতিয়া যিখিনি প্ৰচেছ আছে আপোনালোকে ভালদৰে প্ৰস্তুতি কৰি থাকক আপোনালোকে ভালদৰে চাকৰিটো লওক আৰু আপোনালোকৰ যথেষ্ট ভাল হ'ব আপোনালোকৰ যিহেতু স্যালাৰি বহুতখিনি ইনক্ৰিজ হৈ যাব এইটো এটা গুড নিউজ সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক কথাটো আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ অকমানো লাভ হৈছে বুলি ভাবে ভিডিঅ'টোৰ পৰা এটা লাইক কৰি দিব ধন্যবাদ